ইমান বহুত বান্দৰ আছে বুঢ়ে ভয় লাগে বান্দৰ বহুত হয় যিহেতু বান্দৰ ভয় এফালে কান্দিছে দুজনে কান্দিছে ইমানে বান্দৰ বহুত ভয় লাগে আৰু দেখিছে কিমান উৎপাত বান্দৰৰ আৰু এতিয়া আমি মহামায়ালৈ যাম হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল মই কুকিয়ে পুনৰবাৰ মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছোঁ আৰু সেইদিনা পেহী আৰু ভাইটি ফেমিলি আহিছিলে মই কৈছিলোঁ যে মহামায়া আৰু চিনানঘাটলৈ লৈ গৈছিলোঁ আৰু দুটা ভিডিঅ' একেলগে দিয়াটো যিহেতু সম্ভৱ নহয় কাৰণ বহুত দীঘলীয়া হৈ যায় আৰু সেইদিনাখন মই যিটো ভিডিঅ' দিলোঁ সেইটো মহামায়াৰ চিনান য'ত কৰিছিলে সেইটো ভিডিঅ' দিয়া হৈছিল আৰু যিভাগ মেইন মহামায়া মন্দিৰ হয় সেইটো ভিডিঅ' মই দিয়া নাছিলোঁ আৰু আজি দিম বুলি ভাবিছোঁ আৰু ভিডিঅ'টো শেষলৈ চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'বোৰ যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত বহুত মৰম দিব বুলি আশা কৰিছোঁ আৰু এতিয়া দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি এতিয়া মেইন মহামায়া মেইন যিভাগ মানে মহামায়াৰ মন্দিৰ হয় আৰু তালৈ এতিয়া গৈ আছোঁ দেখিছে পাই গৈছোঁ মেইন মহামায়াৰ মন্দিৰ মেইন মহামায়া মন্দিৰ এভাগে হৈছে মা মেইন মহামায়াৰ মন্দিৰ ধুবুৰীত আছে
মন্দিৰ মানে থাপনা ভাগি ৰাখে তাত ভিডিঅ' কৰিবলৈ নিদিয়ে সেইবাবে মই বাহিৰটোহে দেখাব পাৰিলোঁ তাৰ বাবে মই দুখিত আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক এবাৰ কমেণ্ট কৰি জনাবচোন আৰু পুনৰ আন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱা আশাৰে আজিলৈ বাই বাই